মুক্তকণ্ঠ চেনেলৰ সমূহ দৰ্শকলৈ নমস্কাৰ জনাই ডক্টৰ বুলি দেৱীয়ে আজি দৈনন্দিন ৰাশিফল অনুষ্ঠানটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি হৈছে 13 মে 30 বহাগ বুধবাৰ, কৃষ্ণা ষষ্ঠী তিথি আৰু উত্তৰধাৰা নক্ষত্ৰ আৰু জন্মগত ৰাশি হ'ব আজি মকৰ ৰাশি। এতিয়া আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশি জাতক জাতিকাৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ নহয়। মেঘ ৰাশি জাতক জাতিকাৰ শাৰীৰিকভাৱে মধ্যম ফল লাভ কৰিব। পুৰণা ৰোগে আমনি কৰিব পাৰে। মেঘ ৰাশি জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত বিশেষ শুভ নহয়। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি, প্ৰেমত হতাশা, নানা বিপদ বিঘিনিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। মেঘ ৰাশি জাতক জাতিকাই আজি দূৰ ভ্ৰমণ কৰিলে শুভ ফল লাভ কৰিব। মেঘ ৰাশি জাতক জাতিকাই আজি অলপমান সাৱধানে চলা ফুৰা কৰা ভাল। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ নহয়। মধুমেহ ৰোগত আক্ৰান্ত হ'ব পাৰে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ বুলি ক'ব নোৱাৰি। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিছু খেলি মেলি আহিব পাৰে। প্ৰেমত হতাশা, মাতৃৰ শৰীৰ স্বাস্থ্য হঠাৎ অসুস্থ হ'ব পাৰে। দূৰ ভ্ৰমণৰ পৰা কিছু খেলি মেলি আহিব। বৃষ ৰাশি জাতক জাতিকাই আজি সাৱধানে চলা ফুৰা কৰিলে দিনটো শুভভাৱে পাৰ হ'ব। মিথুন ৰাশি জাতক জাতিকাৰ শাৰীৰিক স্বাস্থ্য বিশেষ শুভ নহয়। মিথুন ৰাশি জাতক জাতিকাৰ আজি চকু বা মাথাত আঘাত পাব পাৰে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ বুলি ক'ব নোৱাৰি। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু খেলি মেলি লাগিব পাৰে। হঠাৎ কৰ্মপ্ৰাপ্তি হ'ব পাৰে। দূৰ ভ্ৰমণ কৰিলে কিছু উন্নতি লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিছু হতাশা আহিব পাৰে। মিথুন ৰাশি জাতক জাতিকাই আজি সাৱধানে চলা ফুৰা কৰিলে শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ বুলি ক'ব পাৰি। কৰ্কট ৰাশি জাতক জাতিকাই আজি শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দ, কৰ্মক্ষেত্ৰত নতুন কৰ্মপ্ৰাপ্তিৰ যোগ, ব্যৱসায়ত নতুন ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। নতুন যান বাহন ক্ৰয় কৰিব পাৰে। দূৰ ভ্ৰমণৰ পৰা সাৱধান হোৱাই ভাল। ৰাজনীতিৰ ক্ষেত্ৰত থাকিলে শুভ ফল লাভ কৰিব। কৰ্কট ৰাশি জাতক জাতিকাই আজি হঠাৎ ভৰিত আঘাত পাব পাৰে। কৰ্কট ৰাশি জাতক জাতিকাই সাৱধানে চলা ফুৰা কৰিলে বিশেষ শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি জাতক জাতিকাৰ শাৰীৰিক স্বাস্থ্য খুবেই ভাল। সিংহ ৰাশি জাতক জাতিকাৰ শিক্ষাৰ্থীয়ে আজি শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম লাভ কৰিব। প্ৰতিযোগিতামূলক শিক্ষাৰ ক্ষেত্ৰত বিশেষ শুভ ফল পাব। ব্যৱসায়ৰ ক্ষেত্ৰত কিছু নতুন ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। কৰ্মক্ষেত্ৰতো কিছু উন্নতি লাভ কৰিব। দূৰ ভ্ৰমণৰ পৰা খেলি মেলি আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিছু বাধা সৃষ্টি হ'ব। পাৰিবাৰিক কিছু অশান্তি আহিব পাৰে। দূৰ ভ্ৰমণ নকৰাই ভাল। সিংহ ৰাশি জাতক জাতিকাই আজি সাৱধানে চলা ফুৰা কৰিলে দিনটো ভালে ভালে পাৰ হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশি জাতক জাতিকাৰ আজি দিনটো ভালেই যাব। শাৰীৰিকভাৱেও সুস্থ থাকিব। কন্যা ৰাশি জাতক জাতিকাৰ বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ। কৰ্মক্ষেত্ৰত কিছু উন্নতি দেখা যায়। ব্যৱসায়ৰ ক্ষেত্ৰতো কিছু খেলি মেলি আহিব পাৰে। দূৰ ভ্ৰমণত বাধা পাব। প্ৰেমত হতাশা। কন্যা ৰাশি জাতকে আজি হাত ভৰিত কিছু আঘাত পাব পাৰে। কন্যা ৰাশি জাতক জাতিকাই আজি দূৰ ভ্ৰমণ নকৰাই ভাল। কন্যা ৰাশি জাতক জাতিকাই সাৱধানে চলা ফুৰা কৰিলে বিশেষ শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি জাতক জাতিকাৰ শাৰীৰিক স্বাস্থ্য ভালেই যাব। তুলা ৰাশি জাতক জাতিকাৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত বিশেষ শুভ। বিশেষ সুনাম অহাৰ সুযোগ আছে। কৰ্মক্ষেত্ৰত খেলি মেলি, ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ উন্নতি, নতুন যান বাহন কিনিব পাৰে। দূৰ ভ্ৰমণ কৰিলে কিছু বাধাৰ সৃষ্টি হ'ব। তুলা ৰাশি জাতক জাতিকাই আজি হঠাৎ মধুমেহ ৰোগত আক্ৰান্ত হ'ব পাৰে। তুলা ৰাশি জাতক জাতিকাই দিনটো সাৱধানে চলা ফুৰা কৰিলে বিশেষ শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য বিশেষ শুভ নহয়। আৰ্থিকভাৱেও কিছু প্ৰব্লেম আহিব পাৰে। বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষ সুনাম আহিলেও কিছু বাধাৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত নতুন কৰ্মপ্ৰাপ্তিৰ যোগ, ব্যৱসায়ত নতুন ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। নতুন যান বাহন কিনিব পাৰে। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত খেলি মেলি লাগিব। বৃশ্চিক ৰাশি জাতকে আজি হঠাৎ পিছলি পৰি আঘাত পাব পাৰে। বৃশ্চিক ৰাশিৰ জাতকে আজি সাৱধানে চলা ফুৰা কৰিলে বিশেষ শুভ ফল লাভ কৰিব।
এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি জাতক জাতিকাৰ শৰীৰ স্বাস্থ্য ভালেই যাব। বিদ্যাৰ্থীৰ ক্ষেত্ৰত কিছু খেলি মেলি আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। নতুন কৰ্মপ্ৰাপ্তিৰ যোগ আছে। দূৰ ভ্ৰমণত কিছু বাধা পাব। পাৰিবাৰিক অশান্তি আহিব পাৰে। পুৰণি ৰোগে অশান্তি কৰিব পাৰে। ধনুৰাশি জাতক জাতিকাই সাৱধানে চলা ফুৰা কৰিলে বিশেষ শুভফল লাভ কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশি জাতক জাতিকাৰ শাৰীৰিক ভাল বুলি ক'ব নোৱাৰি। মকৰ ৰাশি জাতক জাতিকাৰ আজি হঠাৎ চকু বা মাথাত আঘাত পোৱাৰ যোগ আছে। মকৰ ৰাশি জাতক জাতিকাৰ বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষ সুনাম আহিব। ব্যৱসায়ৰ লগত জড়িত থাকিলে কিছু খেলি মেলি আহিব পাৰে। হঠাৎ কৰ্মক্ষেত্ৰতো কিছু খেলি মেলি আহিব। দূৰ ভ্ৰমণৰ পৰা লাভৱান হ'ব। হঠাৎ প্ৰেমত হতাশা হ'ব। পাৰিবাৰিক অশান্তি, আত্মীয় স্বজনৰ লগত মনোমালিন্য হ'ব পাৰে। মকৰ ৰাশি জাতক জাতিকাই দিনটো অলপ সাৱধানে চলা ফুৰা কৰা ভাল। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি জাতক জাতিকাৰ শাৰীৰিক স্বাস্থ্য ভালেই যাব। কুম্ভ ৰাশি জাতক জাতিকাৰ বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষ সুনাম আহিব। কৰ্মক্ষেত্ৰতো বিশেষ সুনাম লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰতো কিছু খেলি মেলি আহিব পাৰে। প্ৰেমৰ প্ৰস্তাৱ নাকচ হ'ব পাৰে। দূৰ ভ্ৰমণত খেলি মেলি লাগিব। মাতৃৰ শৰীৰ স্বাস্থ্য হঠাৎ অসুস্থ হ'ব পাৰে। কুম্ভ ৰাশি জাতক জাতিকাই আজি সাৱধানে চলা ফুৰা কৰিলে বিশেষ শুভফল লাভ কৰিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশি জাতক জাতিকাৰ শাৰীৰিকভাৱে সুস্থ থাকিব। মীন ৰাশি জাতক জাতিকাৰ আজি বিদ্যাৰ্থীৰ ক্ষেত্ৰত বিশেষ সুনাম আহিব। মীন ৰাশি জাতক জাতিকাৰ কৰ্মক্ষেত্ৰতো নতুন কৰ্মৰ লগত জড়িত হ'ব পাৰে। যান বাহন কিনাৰ যোগ আছে। ব্যৱসায়ত উন্নতি। দূৰ ভ্ৰমণৰ ক্ষেত্ৰত খেলি মেলি লাগিব। হঠাৎ মীন ৰাশি জাতক জাতিকাই মাথাত আঘাত পাব পাৰে। মীন ৰাশি জাতক জাতিকাৰ আজি নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। মীন ৰাশি জাতক জাতিকাৰ আজি সাৱধানে চলা ফুৰা কৰিলে ভাল। নমস্কাৰ। আজিৰ পৰা মই 8 বজাৰ পৰা 8:30 বজালৈ কোনোৱে যদি হোৱাটছআপত মোক ৰাশি চক্ৰ সোধে তেতিয়াহ'লে মই 8 বজাৰ পৰা 8:30 বজাৰ ভিতৰত 5টা ৰাশি চক্ৰৰ বিচাৰ কৰি মই উত্তৰ দিম বুলি ভাবিছোঁ। নমস্কাৰ।